নমস্কাৰ বন্ধু বান্ধৱী তথা বয়োজ্যেষ্ঠসকল, আপোনালোক সকলোলৈকে হিয়া ভৰা মৰম আৰু ওলগ জনাইছোঁ। আজি বৌতেতা ঘৰ নখোৱা ঘৰৰ পৰা এপাক আহোঁগৈ ব'লকচোন। তো আহি পাই গ'লোহি নখোৱা ঘৰলৈ গৈ আছোঁ। এতিয়া মাংস কাটি হৈ গ'ল। বৰ্তমান গুডুৱে মাছ কাটিছে। গুডু কি মাছ? চন্দা মাছ। এইটো চন্দা মাছ বুলি কয়। চন্দা মাছ। অঁ, কেনেকুৱা খাৱন চলিব আজি হয় নাই? হয় হয়। এইটো কিহৰ লগত বনোৱা হ'ব? হে গুডু, এইটো বিলাহী ফুলকবিৰ লগত বনোৱা হ'ব। বিলাহী আৰু ফুলকবি? অঁ। এইটো কি জোল হ'ব না গ্ৰেভি হ'ব না ড্ৰাই ফ্ৰাই কি বুলি কয় সেইটো? এইটো গ্ৰেভি। গ্ৰেভি? বাহ, কোনে বনাব? কাৰিকৰ মতা হৈছে। হে? কাৰিকৰ মতা হৈছে। কাৰিকৰ মতা হৈছে? অঁ। দে ইংৰাজী কাৰিকৰ আহিব না অসমীয়া কাৰিকৰ? অসমীয়া কাৰিকৰ। অসমীয়া কাৰিকৰ। অঁ। মানে বন্ধু বান্ধৱীসকল, ইংৰাজী বা অসমীয়া কাৰিকৰ বুলি কৈছোঁ যে, এইটো তাৰমানে অসমীয়াটো হ'ল গাঁৱলীয়া কাৰিকৰ দেই, বেলেগকৈ নাভাবিব আপোনালোকে। ইংৰাজীটো হ'ল পইচা দি বেলেগৰ পৰা মতাটোৰ কথা কৈছোঁ হা। এতিয়া কেইজনী হ'ব চন্দা মাছ? চন্দা মাছ দুইজনী। দুজনী কেই কেজি আছে? দুজনী 6 কেজি। 6 কেজি? এজনী 3 কেজি? বাহ, এইফালে এবাৰ চাই থাকক, এইটো চা মাছ কটা ল'ৰাটো। মাঘত মামনি বিয়া বুলি শুনিছিলোঁ, আজি মাঘত নখোৱা আছে। মাঘৰ নখোৱাত সেইজন এজন বাবু বুলি কয় আমাৰ ৰৈ আছে। তাৰপিছত মাঘৰ নখোৱাৰ কাৰণে চব এই হ'ল মাঘৰ নখোৱা খাবলৈ গোটেই আহিছে দেই। অঁ, কোনোবাই হাই হেল্ল' কৈ দে আকৌ। হাই হেল্ল' আমাৰ দাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই, আৰু শ্বেয়াৰ কমেণ্ট লাইক চব কৰি দিব দেই। অঁ, শুনিলে নহয় ভণ্টি, কিবা এটা কওক। আমি যিহেতু অসমীয়া মানুহ হৈ তামোল এখন নোখোৱাকৈ কেনেকৈ থাকোঁ হয় নাই? এনেকৈ পাণ তামোল লৈ মেলি এই ঘৰৰ গৃহত দেই নখোৱা যে পাত্তাই দিয়া নাই। মণিষা খুৰী বিহাৰত জন্ম, সেইকাৰণে বিহাৰী নাম দিলে। বিহাৰৰ পাণ বুলি কয়। ইয়াতে কথা পাতিছে মানে আমাৰ যিহেতু আয়োজন হৈছে নখোৱা, সেইকাৰণে আমি খুৰী মই কিবা এটা খুচুৰা কথা পাতিছোঁ। ইয়াতে বিয়া লাষ্ট কৰি তাৰমানে নতুনকৈ হেৰি হৈছে যে। অঁ বমা, এয়া ঘৰৰ মেইন মানুহ হয় দেই। আজি কি আছে? আজি কি আছে? আজি কি আছে আপোনালোকৰ ঘৰত? অঁ, নখাব নেকি আজি? নখাত কি আছে আইটেম বুলি ক'ব কৈছে? অঁ, এই ভকতৰ মানুহ যে আজি নখোৱা আছে নেকি? নখোৱা জগাইছোঁ, আয়োজন কৰিছোঁ। অঁ, খানাটো আজি কিহৰ লগত হ'ব? খানাটো ব্ৰইলাৰ, হাঁহ, মাছ। অঁ, 3 জাত আছে। অঁ, যোনে যি খায় নেকি? আৰু লাওটো মুৰ্গা, অঁ মুৰ্গী, অঁ তেনেকৈ কৈছোঁ আৰু কোনো ৰকম যি পাওঁ তাকে ৰাইজক কি সন্তুষ্ট কৰিব পাৰিম। হয়, যি পাওঁ তাকে খাই, এখনে ফুলিয়াই গোৱা খাই, ৰুটি খাই, পুঠিটো খাই, ৰুটি উৰাই সন্তুষ্ট কৰি এই মানুহক এবুকু বোকা সোমাই আছিলে, আজিৰ পৰা যাতে উদ্ধাৰ কৰি থৈ যায়, উলিয়াই থৈ যায়। অঁ হ'ব হ'ব। এনেকৈ আমাৰ গাঁৱত নখোৱা পৰম্পৰা চলে। এতিয়া লাহেকৈ হ'ব আৰু এটি দুটিকৈ আহিব মানুহ। এইফালে এইটো জুইশাল হয়, এনেকৈ এইখিনি ধৰা আনি থৈছে, ধৰা নহয় তাৰপৰা ইয়াত কোন আছে চাওঁ দেই। ইয়াত ভণ্টি আছে। ভণ্টি লাজ কৰিছে। এই যেনে বেটি হয়, বেটি ক'ত আহিছা? নখোৱালে। অঁ, কি কৰিম? অঁ, কলেজনী মাকক দেখাব গৈছে দেই, আকৌ এবাৰ দেখাই দিগৈ। কোনজনী হয় তোমালোকৰ মা? কোনজনী? কোনজনী? এইজনী হয়। আৰু কোন হয় দেখাই? এইজনী কোন হয়? হে? আচ্ছা, এইফালে কোন হয়? কোন বৌ?
ডিব্ৰুগড়ৰ পৰা ন খাবলৈ আহিছে আমাৰ ভতিজা ছোৱালী এজনী দেই। তাই মনৰ দুআশাক আপোনালোকৰ আগত ক'বলৈ উত্থাপন কৰিব কৈছোঁ হা। অ' ধুনু ন খাব আহিলি? কেতিয়া আহিলি? কালি আহিলোঁ। কালি? ইমান দূৰৰ পৰা ন খাওঁ বুলি আহিলি নেকি? আহিছোঁ আৰু দাইৰ ঘৰত নখাওঁ বুলি। আৰু কোন কোন আহিলে? আমি দুটাই আহিলোঁ। মাক আৰু পুতেক? অঁ। বাহ। এই পোৱালি। হাই গুজা। হাই। বিৰাট ঠাণ্ডা ল'ৰাটো দেখিছ নাই? একদম মাকৰ কোলাত বহিলে বহে আৰু আমনি নকৰে। জুইকো আছে কেনেকুৱা ধোঁৱা ওলাইছে। দে ঐ চকীখন দে ছোৱালী মানুহ চকীত নবহি ইয়াত ধোঁৱাইছে ন? পূৰা ধোঁৱা ওলাইছে জুইকোৱা একুৱা। অলপ পিছত ই একদম পূৰা হিট জ্বলিব। তাৰপিছত এয়া আমাৰ বিকাশে মাংস লৈ লৈছে এগামলা। তাৰপিছত সেইখিনি খৰিকাত দিয়া হ'ব। এইখিনি কি কৰিবি এতিয়া? খৰিকাত দিয়া হ'ব। খৰিকাত? বা খৰিকাত পূৰা তোলাই থৈছে এইকেইডাল। ইয়াত ধোঁৱাইছে মানে ধোঁৱাৰ পৰা দিগদাৰ হৈছে ভিডিঅ'টো কৰিবলৈ ধৰক। এইটো চাইডে আহি লওঁ। এইখিনি এক্সট্ৰাকৈ কেলৈ বাচিছ? এই পৰিম এতিয়া খৰিকাত দিম। খৰিকাত দিবলৈ? বা কেনেকুৱা মজা লাগিব ব্ৰইলাৰ মাংস খৰিকাত দিয়া। অঁ ইয়াত আৰু নিমখ হালধি এইবোৰ সেনাবি নাই? নিমখ দিয়া হ'ব, তাৰপৰা ওপৰত ৰেড চিলি অলপমান আপোনালোকৰ কালাৰিং তাত কাৰণে। এনেকৈ খাই নে নাখায় কমেণ্ট অঁ আপোনালোকৰ তাত এনেকৈ খাই না নাখায় কমেণ্ট কৰি জনাবচোন দেই ব্ৰইলাৰ মাংস। খাম গৈ মামা ফুৰিব দেই এতিয়া। এইজন একদম হেৰি হৈ আছে পূৰা ঋষিমণি হৈ জুইকুৱাকৈ জ্বলাই আছে অকল। খাই কৰি আকৌ খৰিকাটো ফালিলে বুলি ই নেচাই চাই কেনেকৈ লাজ কৰি আছে অকল জুইকুৱাকৈ জ্বলাই আছে। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আকৌ। চাই দিলে এইফালে গৈছে দে। এই চেহেৰাটো দেখা দে। ইয়াৰ চেহেৰাটো তাৰমানে অলপ ধুনীয়াটো সেইকাৰণে দেখাব টান পায়। দেখাই আকৌ লাজ কৰিছে দেই। বেলেগ নহয় কিতাপে দেখাম চেহেৰাটো। এজন সেই নখোৱা মালিকৰ পুতেক আমাৰ মানে ককাইদেউ হয় বৰ্তা ল'ৰা। কি কৰিব লৈছ ভগা? বৰ্তমান গাহৰি দানা তুঁহগুৰি উলিয়াই আছোঁ। গাহৰি দানা? এতিয়া গাহৰি দানা এতিয়া মানুহৰ নখোৱালে কাৰণে না গাহৰিলে? দুটালৈ হ'ব। গাহৰিলৈ হ'ব মানুহলৈ হ'ব? মানুহলৈ হ'ব, অলপ বেছিকৈ সানি লৈছোঁ এতিয়া। অঁ মানে এজোপা কি গছ হৈছিলে? থেকেৰা গছ। এই তেতিয়া অকল মাগুৰ মাছ পোহা পুখুৰী দেই। ইয়াত অকল মাগুৰ মাছ আছে। এতিয়া ঠাণ্ডা দিনত ইমান ওলাই নাথাকে মানে, নহ'লে দেখিলে হ'লে। ইয়াত অকল মাগুৰ মাছ খেতি হয় পুখুৰীটিত। এইফালে পথাৰখন কেনেকুৱা লাগিছে জেগাডোখৰ ক'বচোন দেই। আৰু এজন ন খাবলৈ আহিছে চাব দেই, নতুন ডিজাইনত আহিছে। এই হেলমেটটো পিন্ধিছে ঠাণ্ডাৰ কাৰণে হেনো। বান্দৰ টুপিটো কালি কোনোবাই লৈ গ'ল গৈছে। এইটো ষ্টাইলত পিন্ধিলে কি সেই ঠাণ্ডাটো অনুভৱ নহয় নেকি? হে এইটো ষ্টাইলত পিন্ধিলে কি নতুন ষ্টাইলৰ হে চেফটি কাৰণে চেফটি মতিব গ'লেও হাগিবলৈ গ'লেও আজিকালি হেলমেটটো লগাই যাব লাগে। তেতিয়া তাৰমানে একো টেনশ্যন নাথাকে। টেনশ্যন নাই। বিপদৰ পৰা একদম পূৰা চেফটি হৈ থাকে ন? হে বিপদমুক্ত। প্ৰত্যেকটো ক্ষেত্ৰতে হেলমেট লগাবই লাগে। এইটো আমাৰ গাঁৱত নতুন ষ্টাইল এটা চলিছে হা। এতিয়া বৰ্তমান মাংস ধুনীয়া আছে খৰিকাত শিঙি এয়া একদম জুইত দি আছে হা। এই ব্ৰইলাৰ মাংসখিনি ন গুডু এক খৰিকাত কেই পিচ আছে? 10 পিচ। 10 পিচকৈ আছে। বেছিকৈ ওলালে কি হ'ব এতিয়া? কেনেকুৱা মজা লাগিব ঠাণ্ডা দিনত। এতিয়া মাঘ এতিয়া কেনেকুৱা আজি কেই তাৰিখ হ'ল জানো? মাঘৰ পাহৰিলোঁ। ইংৰাজী আজি 4 তাৰিখ ন? 4 ফেব্ৰুৱাৰী। 4 ফেব্ৰুৱাৰীত এনেকৈ আমিবোৰ একদম ইহঁতৰ ঘৰতে ধুনীয়া আছে মাংস পূৰা, ব্ৰইলাৰ মাংস পূৰা, জুই তাপ। অন্য লগত কি থাকিব? নহয় ইয়াৰ হে ৰহি সাজ। অঁ এই কেইটা কেলৈ কাটিছ?
কাম কৰিলে নাখায় মোৰ মানে হেৰি শুই উঠা আজি দেৰি হ'ল, দেৰি হোৱাৰ কাৰণে মই এতিয়া আপোনালোকক সেই আমাৰ যিটো সাজৰ সকাম কৰে সেই সাজৰ সকামটো দেখাব নোৱাৰিলোঁ। এই আমাৰ ৰান্ধনী আহি গ'ল ভাত শাক বনাবলৈ। ৰান্ধনী নাই এতিয়া ভকত ববাই ৰান্ধনী অঁ এতিয়া কি চিষ্টেম আইটেম বনাব বা? মাছ মাংস নিৰামিষ। মাংসটো কিহলৈ বনাব? মাংসটো আলু আৰু মাংস হ'ব। অঁ মাছটো বিলাহী মাছ ফুলকবি। অঁ আৰু নিৰামিষটো কি থাকিব বা? থাকিব বিন থাকিব গাজৰ কি যোগাৰ কৰি দিছে আৰু গৃহস্থই। অঁ হ'লেও ৰান্ধনী মেইন টোপোলাটো দিলে নাই? দিব এতিয়া চৌখা পতাৰ লগে লগে। জলযোগৰ ব্যৱস্থাটো সেইটোতো আৰু থাকিবই লাগিব আৰু সেইটোতো নহ'লে নহ'ব। নহ'লে নহ'ব। সেইটো মেইন ন? টোপোলাটো প্ৰথম এইটো কি হয়? এইটো মেইন। কিন্তু আৰু কিমান আছে? ইয়াক মৰমতে আমাৰ গাঁৱত চবে ফিটক বুলি কয়। এনেকৈ বিকাশ আকৌ নামটো দেই, মৰমৰ নামহে ফিটকটো। তো চাওঁ আৰু কি আইটেম কেনেকুৱা কি বনাই আছে আপোনালোকক দেখাবলৈ চেষ্টা কৰি থাকিম হা। মই ভিতৰলৈ গৈ আছোঁ। এয়া হাইব্ৰিড মাক আৰু জীয়েক দুইজনীয়ে কি কৰিবি সেইখিনি বৌ? ভাত হে ভাত বনাম। ভাত ইমান ডাঙৰটো পাতিছে। হ'ব কেই কেজি হ'ব ভাত? হে 10 কেজি? 10 কেজি কিমান মানুহে খাব? কিমান মানুহ ৰাতিলৈকে আহি দিব খাই দিব। আহিব দেই, চবকে মাতিছে ৰাতিলৈকে আহি থাকিব আৰু খাই থাকিব বুলি কৈছে। আমাৰ বৌৱে এয়া আইটেম যোগাৰ কৰি আছে ন খোৱা। গলি গৈ যাব হে কি লাগে? মই খাই দিলোঁ বেলেগৰ। কি শুনিছ? নহৰু আদা আৰু লাগিব যে এতিয়া হে চব্জিত লাগিব যে এতিয়া চব্জি লাগিব না? কি চব্জি দিবি? দেই মোৰ ভৰিটা বেয়া হৈ আছে। মাছ না মাংস? মাছ মাংস চবতে, ব্ৰইলাৰ কুকুৰা মাছ। কেনেকুৱা খানা দিম এতিয়া? হাঁহ জানিছে, গাহৰি এই ব্ৰইলাৰ আছে, তাৰপিছত এইখিনি পাতত সেই পাতত কি আছিলে? কুকুৰা চব্জি লোকেল কুকুৰা, লোকেল মুৰ্গী। এয়া আমাৰ ডিব্ৰুগড় ভতিজা। হাই এইফালে আমাৰ ডক্টৰ বাবু, এইফালে আমাৰ বিকাশ ওৰফে ফিটক, এইফালে ৰূপম ওৰফে নালিয়া, এইফালে আহি গ'ল ৰঞ্জিত দা ওৰফে সৰু ভাই, এইফালে আছে। কেনেকুৱা মজা হ'ব চাব দেই, আমি খোৱাখিনি দেখাম। এয়া কেনেকুৱা ঢালন দিছে। এইটো আমাৰ তাৰমানে নখোৱাত মিটুক দিয়ে দেই, আমি আহোমৰ মানুহ যে সেইকাৰণে চবেই আমি এঘুটি খাওঁ এনেকৈ নখোৱাত গোটেইখনে লগ খাই, ককাই ভাই দদাই বাই ভনী এইবোৰ ইত্যাদিবিলাক লগ খাই মেলি খাই দিওঁ। এইখিনি কি মাংস? লোকেল মুৰ্গী আৰু কণী। ৰাম এইটো চিষ্টেম দেখিছে নাই? এনেকৈ খাই পাইছে? কণী আৰু কুকুৰাই পোৱা প্ৰডাকশ্যনৰ পৰাই আকৌ কুকুৰাৰ লগতে মিক্স কৰি দিয়া হৈছে। কেনেকুৱা মজা হ'ব তোৰ কেতিয়াবা অলপ মনটো ভাল লাগি থাকে নাথাকে? হে কেলে? এনে ভাল লগা টাইমত তই কেনেকৈ কওঁ মানুহৰ কথাবোৰ?
আনক চামোন চামোন ভণ্টি দে সোনকালে ঠিক কৰ ঐ বাদাক সৌভাগাই ভাবিছে মোৰ মানুহজনী কেনেকুৱা দেখিছে বুলি পিছফালৰ পৰা আহি চাই আছে কোনে কৈ আছে সেইজন ডক্টৰ বাবু আহি বহিলেহি দেই একদম গঞা আমি গঞা যে তামাম গঞা বুলি ক'লো একদম তামাম গঞা আৰু অঁ কেনেকুৱা মজা লাগিব এতিয়া হ'ব সোনকালে কৰ মোৰ লালটি ওলাই আছে নালিয়া পুৱা মাংস হ'ল নাই হে এইটো গুডু একদম হেৰি হগুনটো গোটেই ৰৈ আছে হ'লেই খাম বুলি এই ল'ৰাটো কি বস্তু অকণমান চেলেগাই দে কি কথাই উঠাই দিয়ে যে আপুনি এই ল'ৰাটো যে ইমান শান্তকে বহি আছে যে আছে শান্ত কৰি ল'ৰা এই বিয়া শান্ত সঁচাই ই একচুৱেলি সঁচা কথা কৈছোঁ দেই এই এতিয়া বৰ্তমান ফিৰক হেৰি কি কৰি আহিছিলে কি পঢ়ি আহিছিলে মই পলিটেকনিক কৰিলোঁ এই পলিটেকনিক সেইটো কৰি মেলি মোৰ মুখত নুফুটে মানে বিয়াত তামোল খাওঁ যে মই পলিটেকনিক নে কি কৰি মেলি এতিয়া ঘৰত বহি আছে যদি ক'ৰবাত এনেকুৱা পলিটেকনিক পৰা হেৰি ল'ৰা লাগে তেতিয়াহ'লে যিবোৰ মানে অঁ কণ্টেক্ট কৰিব দেই ল'ৰাটো সেইটো বিভাগতো ধুনীয়া আৰু এনেকৈও বহুত ধুনীয়া চক কেনেকুৱা হেণ্ডচম ল'ৰা হে ছোৱালী কথাটো বেয়া হ'লেও মানে চাকৰিটোৰ কাৰণে যদি ক'ৰবাত হয় পলিটেকনিকেলৰ ল'ৰা যদি প্ৰয়োজন আছে তেতিয়াহ'লে জনাবচোন দেই অঁ কাঁহী পাতিবলৈ কোন যাব কাৰোবাৰ ঘৰত বাচন আছে যদি ধুবলৈ মোক জনাবচোন কণ্টেক্ট কৰিব ধুবলৈ বাচন ই বেকাৰ মানে গুৰু চব ঠিক কৰ সাজ যে অ' কি গিলাচ নাইকিয়া আহিলে যে উলিয়া ধুনীয়া দিব পাৰিবি হেৰি হেৰি কেনে গ'ল মনিষা এই কাঁহীখন দা ধুনীয়া গোটেইখিনিত দিয়া হ'লে ভাল লাগিলে এপিচ এপিচত দালি খা ল মাংস ল কেনেকুৱা ধুনু মাংস ধুনীয়া হে ধুনীয়া ধুনীয়া টেষ্টি নে বহুত টেষ্টি মই ধৰ খাইছ দেই গাঁৱলীয়া চুমনটো কেনেকুৱা মজা লাগিছে লগত এখুটি মাৰি দিয়ক মই মাংস খাইছোঁ ধুনু সাজকা খাইছোঁ সাজ গিলাচ দে মোক বেয়া টপ আৰু দেই কোন যা মই হাঁহ কোন যা ডাইৰেক্ট ৰহি সেনেকুৱা চব্জি নালাগে ভাত মজা লাগিলে মাংসত কি দিছিলে নিমখ আৰু ৰেড চিলি ন মাংস বিহাৰ কেনেকুৱা খাবলৈ মাংস মই খাইছোঁ দেই এগিলাচ টাইমত ওলাই দিব জানে কোন আহিছে আমাৰ সাজখোৱা মানুহ আহি গ'ল
এনেকে এটি আহি থাকিব মিনিটোকে টানিলে কাম নাই আৰু নাই ন ঐ এনেকে কৈ দিব গোটেই ছ'চিয়েল মিডিয়া যাব আকৌ কি বুলি কওঁ নখাব লাগিছে বুলি কওঁ ধুনীয়াকে কৈ যাব তাই লাগিছে নিমন্ত্ৰণ দিছিলে কালি বুঢ়ো লিভাইটা ফুটাই দে এই ভিতৰত থৈ দিয়া বেটা শুই এইটো দি দিব দেই ফটো মাৰি হ'লে বুঢ়ো পিন্ধালে নেকি ফিল্ডত এনেকুৱা জেছ কেনেকুৱা মজা মজা কেনেকুৱা টানচোন খাই ল মজা মজা এই তেৰি অ' বৌ কেনেকুৱা টেষ্টি বুলি কৈ এনেকৈ টেষ্টি বুলি কৈ দিয়ক অ' বৌ কেনেকুৱা ক মিঠা মিঠা কোনে থৈছিলে কৰে বিৰাট ধুনীয়া তয়ে কিন্তু বিৰাট ধুনীয়া থয় দেই তয়ে মজা থৈছে দেই সদায় এপিচ যাব অ' বাকা মাংস ল মুনি ভাত নাই ঘৰত ভাত খালি বোলে নিচা দিব দে কলিজা পৰি আছে বৰমাই চাই আছে অকণমান খাই ল'ব লাগিছে খালী পেটত খাই বৰমা কেনেকুৱা খাবলৈ মাংস কেনেকুৱা কেনেকুৱা মাংস মাংস টেষ্টি হে টেষ্টি পুৰা টিপ টপ সঁচাকে নিজে পুৰা মাংস সোৱাদেই বেলেগ নিয়া নামটো নিয়া বুলি মাতে ইয়াক বুঢ়ো নেপালী ভাল এইটো কেনেকুৱা মজা এইফালে আমাৰ ককাই পুৰা থিয় থিয় দিছে হে মোক গিলাচ নাই এনেকৈ খাই দিয়ক লাও পানী বুলি কয় ইয়াত অ' লাও পানী ৰহু অ' ৰহু হেনো ৰহি এঘুটি ডিংতে মাতে নুসুধিছে মোক কেনেকুৱা মজা ঠিক আছে আমি এইখিনি খাই লওঁ দেই নহ'লে বৌহেঁতি লাজ কৰিছে তাৰমানে নেদেখাবি কি আছে হে পাছত আকৌ বাকীখিনি দেখাই দিম হা ঠিক আছে গাঁৱলীয়া মানুহ আমাৰ বৌজনী আহি পালেহি চব অকল হেৰালে ৰ'ব এতিয়া নুলিয়াব আমাৰ মা অকণমান খাই লওক অ' হাঁহি এটা মাৰি দে অঁ এতিয়া এটিকে আহি আছেতো কেনেকুৱা মজা লাগিব চাবি দেই ল'ব এতিয়া আহি আছে হা সেইকাৰণে আঁতৰ বুলি কৈছে আকৌ নহ'লে আঁতৰ বুলি নক'লে হ'লে পাৰিম এতিয়া দেখিবিচোন দি দিব মাৰি এই চব খুন্দাই হৈ আছে চব খুন্দা হৈ আছে কাপ প্লেটৰো নাই হ'ব কিবা এটা কৈ দিয়ক হাই হেল্ল' কৈ দিয়ক হাই বুলি কৈ দিয়ক মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কৈ দিয়ক কৈ দিয়ক নতুন কিজনীক এই ক না বহুত চাহ কেনেকৈ ৰিকুৱেষ্ট কৰিবলগীয়া আছে তথাপিও নকয় হয় মাকৰ নিচিনা খাওঁ বুঢ়া খাব বুঢ়া কৈ দে দৰক দি দে এপিচ বুঢ়া মাংস খাই দে এপিচ খাই দে বৌ কেনেকুৱা খাই চাচোন মাংসটো কেনেকুৱা হে ব্ৰইলাৰ গাহৰি কৰি লৈছে গাই গ'ল সাজ খাই কিনে মোৰ এয়া আমাৰ মায়ে এতিয়া সাজ খাব লৈছে কেনেকুৱা লাগিছে খাই খাই ল'বা নহ'লে উলিয়াই দি থাকিব মই খাইছোঁ এইটো মোৰ গিলাচ এই ভিতৰত পিঠা শাক বনাই আছে আপোনালোকক দেখাওঁ দেই কেনেকৈ বনায় এই ইয়াত পিঠা শাক চলি আছে এইফালে মাইনা আছিলে ইয়াত কি দিয়া আছে এতিয়া কি দি দিছে বাবা মাংস আছে অকল মাংসখিনি তাৰমানে অকল পানীত বইল কৰি লৈছে বইল নহয় ভাজি ভাজি পিনে পানী দিয়া হৈছে অঁ এতিয়া কি দিবা
চাই খাওক দেই পিঠা কেনেকৈ বনাই দেখাই আছোঁ মই মাংসখিনি ভাজি কিনে পূৰা পানী দি উতলাই আছে তাৰপিছত আৰু মা মছলা ইত্যাদি সেইবিলাকতো জানে দিছে সেইখিনি নকলেও হ'ব গম পাইছে নহয় আপোনালোকে তো পিঠা শাক মানে চবতে বেলেগ বেলেগ ষ্টাইলত বনায় আমাৰ গাঁৱত আকৌ প্ৰত্যেকৰ ঘৰতে নখোৱাত পিঠা শাক বনায় এইটো আমাৰ একদম পৰম্পৰা বুলি ক'লেও বেয়া নহয় অতীতৰ পৰা চলি আহিছে অতীতৰ পৰাই চলি একদম অতীতৰ পৰা চলি থাকে এয়া নিমখ দিছে নিমখ কম হৈ আছে তাৰমানে সেইটো অকল চালে নহয় হালধিটো হৈ যায় চাহ এইটো কি মাংসৰ লগত বনাইছে ন পিঠা শাকটো এইটো হাঁহৰ মাংসৰ লগত বনাই আছোঁ হাঁহ মাংস বাহ কেনেকুৱা মজা লাগিব তেতিয়া ভাবিয়ে আপোনালোকক কেনেকুৱা লাগিছে মইতো শুনিয়েই কিবা এখন লাগি গৈছে আৰু কেনেকুৱা খাম বা খাওঁ লাগি গৈছে ৰান্ধনি এইফালে হেৰি হেতা এতিয়া পিঠা শাকৰ একদম তাও মাৰি ঘূৰাব দেই হেৰিডাল লৈ লৈছে এইখিনি পিঠা আচ্ছা খাওক দেই দিছোঁ চক পিঠাখিনি লাহে লাহে দি আছে তাও ধুনীয়া আছে ঘূৰাই আছে ৱা মোৰতো আপোনালোকক কি আছে নাজানো মোৰ দেখিয়ে লালটি পৰি গৈছে দেই পিঠক কেনেকুৱা টেষ্টি লাগিব খাবলৈ ইডোখৰ নকঙে ন ইডোখৰ নকঙে আৰু বুজিছে আৰু বুজি এইটো ডাইলগ এটা আছে নহয় কি বুলি আছিলে ইডোখৰ নকঙে আৰু তামাম পিঠা মজা সাজ এগিলাচ খাই দিলোঁ সাজ মানে ৰহি আপং পানী দুই চাঙত তুলি দিয়া সাজ কেনেকুৱা ৰিম ৰিম মিঠা মিঠা হ'লেও তাৰমানে ৰিম ৰিমকৈ নিচা ডাৱৰীয়া বতৰ তাতে এতিয়া খাই বৈ ধুনীয়াছে কাপোৰ তলত সোমাই শুই থকাই ঠিক আছে আৰু ইমান লাহে লাহে ঘৰলৈ হৈ যাব পাতল হৈ আছে এতিয়া এতিয়া লাহে লাহে খৰকৈ ঘূৰাই ঘূৰাই গৈ আছে দেই প্ৰথমতে পাতল হৈ আছিলে কাৰণে লাহে লাহে গৈ আছিলে এতিয়া অলপ ডাঠ হৈছে কাৰণে এই ঘূৰাটো স্পীড আছে আপোনালোকে কোনে কোনে পিঠা খাই পাইছে কমেণ্ট কৰি জনাব দেই আৰু যোনে যোনে নাই পাই সেইখিনি কমেণ্ট কৰি জনাব দেই তেতিয়া আমাৰ পিঠা খাবলৈ আহিব পাৰিব কেনেকুৱাখিনি কেনেকুৱা হৈ গ'ল এই মজা দিয়ক মজা তাৰমানে এই তাও মাৰি ঘূৰাই থকাতে বেছি কথা পাতিব নোৱাৰে মানে কি হয় থু পৰিব নেকি বুলি চিন্তা হৈ থাকে সেইকাৰণে ইয়াতে কথা পাতিব নিদিয়ে মানে হয় নাই হাঁহ মাংস পিঠা কি চাউল লাহি চাউল হাঁহ মাংস দুইটা এনেকৈ কৰি কিনে পিঠা কিমান যে টেষ্টি হ'ব চব বন্ধুসকল আপোনালোকে যোনে যোনে খাই পাইছে বাৰু যোনে যোনে খাই নাপোৱা এনেকৈ নখোৱা হ'লে মানে অহা বছৰকৈ আপোনালোকে খবৰ কৰিব তেতিয়া আমাৰ নখোৱাত আমি নিমন্ত্ৰণ কৰিম আপোনালোকে আহিব খাবলৈ হাঁহ মাংস আৰু পিঠা মানে পিঠা শাক চব বহুত জেগাত চবতে নবনাই খালি ন এইটো পিঠা শাকটো হে আমাৰ ইয়াতে মানে এই পিঠা শাকটো প্ৰতি ঘৰ মানুহৰ নখোৱাতে প্ৰায় মানে য'ত মেইন ঘৰ মুৰব্বী থকা মানুহ মুৰব্বী মানে পুৰণা মানুহ থকা মানুহ এই সেইবোৰ জেগাত প্ৰত্যেকৰ ঘৰতে বনায় এইটো আগৰ পৰাই আমাৰ বনায় ন এইটো আগৰ পৰাই বনায় আমাৰ পিঠা শাকৰ হেৰিটো মই জনাৰ পৰা তাৰমানে যিমান নখাব গৈছোঁ গাঁৱত প্ৰত্যেকৰ ঘৰতে পিঠা শাকটো পাওঁ আৰু বেলেগত গ'লে পিঠা শাকটো নাপাওঁ বা পোৱা নাই ধন্যবাদ লাগে ন বোলো আৰু এতিয়া আপোনালোকে কেনেকৈ কি কৰে নাজানো আমি এতিয়া ধৰি লওক গাঁৱৰ মানুহটো এজন আমাৰ বৰ্তা আপোনালোকৰ বৰ্তাটো বেলেগে চবেই আংকুল পাপা এনেকৈ কিবা কিবি কয় আমি নাজানো এই কথা বৰ্তা এতিয়া ধুনীয়া হাঁহ আছে পিঠা শাক বনাই আছে এতিয়া অঁ ইয়াত ধুনীয়া পাত এই ধুনীয়াটো চেণ্টটো কাৰণে হয় নাই কেনেকুৱা মজা লাগিব আপোনালোকে চিন্তা কৰিছে এই ৰান দেখোঁতে ইমান ধুনীয়া লাগিছে চব একদম একদম ওচৰৰ পৰা দেখাইছোঁ চব হালধীয়া মাজত সেউজীয়া দেখিবলৈ কিমান হালধীয়া সেউজীয়া অ' এইডোখৰ নকওঁগে আৰু মুঠতে খাবাহে খোৱাহে কথা অঁ
কোৱাহে কথা এতিয়া লাহেকৈ দেৰিকৈ আকৌ বাকীখিনি দেখাই দিম কিমান মানুহে খাবলৈ আহিছে কিমান আমাৰ ধৰি লওক ঘৰ পৰিয়ালটোত কিমান মানুহ আছে চব লগ পাই যাওঁ আজি অ' ভাইনা এইটো নমাব হৈ গ'ল হেনো অঁ কাপোৰ লৈ ধৰিবলৈ ভাইনা সোনকালে দেৰি যাব হেনো এতিয়া পিঠা হৈ গ'ল পিঠা হৈ গ'ল ঘামি গ'ল হৈ গ'ল নাই হৈ গ'ল পিঠা হৈ গ'ল এটা চাইডে মোক ধুই দিব কৈছে মই ধুই দিছোঁ তাৰমানে এইটো নমোৱাৰ পিছত কি কাৰণে লাগি নধৰিবলৈ অঁ নহ'লে তাৰমানে ধুপি যায় না কি দেৰি যায় বুলি কয় যে সেইটো এতিয়া তাৰমানে নহয় আঠাটো পূৰা লিকতা হৈ গৈছে হ'ব বৈ মম' লাগিলে শুন আকৌ এটা গৰু যদি এটা ভূমি হয় এফাল গৰু কেইটা ভূমি হ'ব এফাল হ'ব পইচা লগাই কমাই দিলে নহয় এফালে হ'ব এফাল কেনেকৈ হ'ব এইটো 200 বুজাই দে আকৌ কমাব বুলি জনাখিনি গ'লো যদি হাতী পোৱালিটা 16 বছৰ হয় 16 বছৰ পিছত কি হ'ব 17 বছৰ হ'ব অঁ ঠিক ইয়াত জানো দেই ডিব্ৰুগড় ছোৱালী যে ন সংগ্ৰেম চিপিয়াতে জন্ম হৈছিলি তো হেল্ল' বন্ধু বান্ধৱীসকল আজি মানে মোৰ এফালে যাবলৈ সময় হৈ গ'ল সেইকাৰণে গোটেই ভিডিঅ'টো বনাব নোৱাৰিলোঁ তাৰ বাবে আপোনালোকে ক্ষমা কৰি দিব দেই আকৌ নেক্সট টাইম কেতিয়াবা আহিম তেতিয়া সম্পূৰ্ণ ভিডিঅ' দিবলৈ চেষ্টা কৰিম ঠিক আছে বাই বাই